নমস্কাৰ পুনৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম। আজি ৱাল ডেকৰ আইটেম বনাই আছোঁ। তো গোলকৈ প্লাইবোৰ্ডটো কাটি আনি তাক এইদৰে ক'লা পেইণ্ট কৰি লৈছোঁ। তাৰপিছত ইয়াত আঁকিম। এয়া প্ৰথম আউটলাইন এটা বনাই লৈছোঁ, কালাৰটো কৰি চাইছোঁ যে কেনেকুৱা দেখি। তাৰ পৰা এইটো প্ৰচেছ পালেগৈ। গোটেই ভিডিঅ'টো মই বনাই থকা নাই, মাজে মাজেহে অলপ ক্লিপ লৈ আছোঁ। তাৰ পৰা আঁকি আছোঁ। গোটেইখিনি একেবাৰতে মই আঁকিব নোৱাৰোঁ, এলাহ লাগে আৰু সময়ো অভাৱ হয়। এয়া তাৰপিছত আবেলি মানে আঁকি থকা দৃশ্য। গেঞ্জিটো উল্টাকৈ পিন্ধি আছোঁ। মই প্ৰায় উল্টাকৈ পিন্ধোঁ, চাই মেলি মই পিন্ধা অভ্যাস নাই, যেনেকৈ হয় তেনেকৈ পিন্ধি দিওঁ। বহুতে কয় যে উল্টাকৈ গেঞ্জি পিন্ধা দেখিলে লাভ হয় বুলি। চাওঁচোন কাৰোবাৰ লাভ হয়নে নহয়। বাৰু যি কি নহওক, আবেলিও আঁকি শেষ নহ'ল, সেইবাবে ৰাতি পুনৰ আৰম্ভ কৰিছোঁ। অলপ ঠাণ্ডা পৰিছে, হিটাৰ এটা লগাই লৈছোঁ, ৰুম হিটাৰ এটা। এনেকৈ কাম কৰি কেতিয়াবা ভাল লাগে। ঠাণ্ডা দিনত বিশেষকৈ এনেকৈ কাম কৰি বৰ ভাল লাগে। মোটামুটি এয়া ফাইনেল এনেকুৱা দেখাই আছে। কেনেকুৱা পালে জনাব। এনেকুৱা আমি 3টামানত মই আঁকিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ ওচৰত এনেকুৱা 3টা কাঠৰ টুকুৰা আছিলে, গোলকৈ কাটি অনা প্লাইবোৰ্ডৰ। এইটো এটা, আৰু এটাত মিছেছে আঁকি আছিলে, তাতো অকণমান মই ফাইনেল টাচ কৰি মেলি দিছোঁ। আৰু এটা তাৰ পিছদিনাখন আঁকিছোঁ, সেইটো দেখাম অলপ পিছত। এইটো মোটামুটি ফাইনেল হৈ মেলি এনেকুৱা লাগিছেগৈ। কেনেকুৱা পালে জনাব। এইটো নতুনকৈ বনাই থকা ঘৰটোত লগাম। তাৰপিছত আহোঁ এইটো মোৰ মিছেছে আঁকিছিলে, মই অকণমান ফাইনেল টাচ কৰি দিছোঁ। এইটো দুটা, এইটো প্ৰথমটো আৰু এইটো ছেকেণ্ডটো। এইটো একেবাৰে শেষত অঁকাটো, এইটো আজি ৰাতিপুৱা আঁকিছোঁ। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।